আজি 12 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। নেপালৰ দৰে পৰিস্থিতি ভাৰতবৰ্ষতো হ'ব পাৰে। দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী নেতাৰ সম্পত্তি বিলাসী জীৱনক লৈ উত্তাল হৈ পৰিছে নেপাল। দুৰ্নীতিগ্ৰস্ত নেতাৰ সম্পত্তি দুৰ্নীতিত একত্ৰিত জেন-জিয়ে উফৰালে নেপালৰ চৰকাৰ। ভাৰতবৰ্ষতো দৈনিক বৃদ্ধি পাইছে ধনী দুখীয়াৰ মাজৰ ব্যৱধান। নেতাৰ কোটি টকাৰ সম্পত্তিৰ বিপৰীতে দুসাজ ভাতৰ বাবে হাহাকাৰ কোটি কোটি জনতাৰ। ভাৰতৰ নেতা মন্ত্ৰীৰ হাতত আছে সম্পত্তিৰ পাহাৰ। পত্নী পৰিয়ালৰ নামত আছে সম্পত্তিৰ পাহাৰ। একাংশ এনেকুৱা নেতাৰ বাবেই জ্বলিছে সমগ্ৰ নেপাল। পৰৱৰ্তী খবৰ, ভাৰতৰ বাবে অশনি সংকেত। 2022 চনত শ্ৰীলংকা, 2024 চনত বাংলাদেশ, 2025 আগষ্টত ইণ্ডোনেছিয়া আৰু 2025 ছেপ্টেম্বৰত নেপাল। যুৱশক্তিৰ বিদ্ৰোহত কঁপিছে সমগ্ৰ বিশ্ব। ভাৰতৰ বাবে এতিয়াও সাৰ পোৱাৰ সময়। নহলে যুৱশক্তি জাগি উঠিলে নেপাল, শ্ৰীলংকা, বাংলাদেশ, ইণ্ডোনেছিয়া ৰাষ্ট্ৰৰ নিচিনা হ'ব পাৰে। যুৱশক্তিৰ আন্দোলনত সেও মানি বহু কেইখন ৰাষ্ট্ৰৰ নেতাই পদত্যাগ কৰি দেশ এৰি পলাবলৈ বাধ্য হৈছে। আন এটা খবৰ, বানপীড়িত 1500 পৰিয়ালৰ দায়িত্ব ল'লে বলিউডৰ বাদশা শ্বাহৰুখ খানে। পিতৃৰ নামত বানপীড়িত 1500 পৰিয়ালৰ দায়িত্ব লৈছে। ফৰিষ্টাকৈ বানপীড়িতৰ দুখৰ সময়ত শ্বাহৰুখ খানে আগবঢ়ালে সহায়ৰ হাত। বৰ্তমান সময়ত বানপানীয়ে সমগ্ৰ পাঞ্জাৱত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। অন্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিপদৰ সময়ত নিজৰ খিলঞ্জীয়া ৰাইজৰ স্থিতি লয় আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ হিন্দু বাংলাদেশীক সুৰক্ষা দিয়াত ব্যস্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে আছুৰ সভাপতি উৎপল শৰ্মা। উৎপল শৰ্মাই কৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে। চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ পৰা শিক্ষা ল'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে উৎপল শৰ্মাই। আন এটা খবৰ, ভাৰতৰ বাবে গাদী হেৰুৱালে নেপালৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰীয়ে। ভাৰতৰ ওপৰত ডাঙৰ অভিযোগ উত্থাপন কৰিছে। অযোধ্যাক ৰাম জন্মভূমি হিচাপে মানি নোলোৱাৰ বাবেই মই আজি মোৰ শাসন হেৰুৱাবলগীয়া হ'ল। ভাৰতৰ সন্মুখত মূৰ দুৱাই থকা হলে অনাগত বহু বছৰলৈ মই শাসনত থাকিব পাৰিলোহেঁতেন। নেপালৰ অচলা অৱস্থা আৰু নিজ গাদী হেৰুৱাৰ বাবে ভাৰতক দোষাৰোপ নেপালৰ সদ্য পদচ্যুত প্ৰধানমন্ত্ৰী KP শৰ্মা ওলিৰ।